তেওঁলোকৰে প্ৰাৰ্থী যোনজন আহিব মই তেওঁক মানে বিপুল ভোটত পৰাজয় কৰিব পাৰিম বুলি। পোনপ্ৰথমে আমাৰ চেণ্ট্ৰেল কমিটি, বিশেষকৈ আমাৰ চেণ্ট্ৰেল কমিটিৰ চেণ্ট্ৰেল সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মই বিশেষভাৱে ধন্যবাদ জনাম। আজি তেওঁৱে মোক নমিনেট কৰিছে গোসাইগাঁও ইলেকশ্যনত 1 নম্বৰ গোসাইগাঁও ইলেকশ্যন চিটটোত ৰিপ্ৰেজেণ্ট কৰিবলৈ। চ' মই তেওঁৰ আশাটো মই বহুত আখৰে আখৰে পালন কৰিব চেষ্টা কৰিম আৰু তেওঁৰ লগতে আমাৰ সকলো নেতৃবৃন্দ তথা আমাৰ পাৰ্টিৰ সকলো ৱৰ্কাৰ তেওঁলোকক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আজি যে সকলোৱে মোক বিচাৰি পিনে ওপৰৰ এটা আবেদন এটা দিছিলে বা ৰিপৰ্ট দিছিলে যে আজি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে বাগজৰি ল'ব লাগে বুলি। আৰু ইয়াৰ মাজতে মই আৰু এটা বিশেষ কথা ক'ব ওলাইছোঁ। আমাৰ এতিয়াৰ যোনজন MLA তেওঁৰ টাৰ্মটো শেষ হ'ল, তেওঁৱে বিশেষকৈ মোক মানে কনফিডেঞ্চ দিছিলে যে আপুনিয়ে মোৰ ঠাইত ৰিপ্ৰেজেণ্ট কৰিব লাগিব। তো মই বিশেষ কাৰণত এইবাৰ নেখেলোঁ। তো তেওঁৱে মানে মোক বহুত অৰিহণা যোগাইছিলে। তো মই একচুৱেলি নাজানিছিলোঁ যে মোক যে চুজ কৰিব, কিন্তু ভিতৰে আমাৰ এতিয়াৰ MLA শ্ৰীযুত কিৰণ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ মহামান্য এক্স চিফ প্ৰেচিডেণ্ট তেওঁলোকে ভিতৰে মোক থিৰাং কৰি থৈ দিছিলে। আৰু মই যোৱাকালি শুনি মই বহুত আনন্দিত আৰু মই তেওঁলোকৰ যিটো আশা সেই আশাটো আখৰে আখৰে পূৰণ কৰিম আৰু আমাৰ পাৰ্টি ৱৰ্কাৰ যিটো বিচাৰে সেইটো মই আখৰে আখৰে পূৰণ কৰিম। আৰু মই জানো যিহেতু মই এই অঞ্চলৰে বাসিন্দা, মই সকলো ঘূৰিছোঁ আৰু বিগত মই 6 বছৰৰ পৰা মানে ডিষ্ট্ৰিক্টৰ সভাপতি, জিলাৰ সভাপতি পাৰ্টিৰ, গতিকে মই সকলো ঠাইতে মই গাঁৱে ঘূৰা আছে। মই পাব্লিকৰ সঁহাৰি আগতেও পাইছোঁ আৰু জানোও। মই ইয়াতে ডাঙৰ দীঘল হোৱা, আমাৰ দেউতাও ডাঙৰ ছ'চিয়েল ৱৰ্কাৰ আছিলে এই এৰিয়াত, মাও শিক্ষক আছিলে। তো মই ভাবোঁ মানে মই যদি ইয়াতে অফিচিয়েলি কেণ্ডিডেটটো হোৱা নাই, অফিচিয়েলি কেণ্ডিডেট হোৱাৰ পিছত মই বিপুল ভোটত জয়ী হ'ম বুলি মই আশাবাদী। মূল প্ৰতিদ্বন্দ্বী নামটোতো মই এতিয়া ক'ব নোৱাৰিম, কিন্তু এনে দেখাত আমি BPF দলকে আমি মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছোঁ। মই আশাবাদী মই তেওঁলোকৰে প্ৰাৰ্থী যোনজন আহিব মই তেওঁক মানে বিপুল ভোটত পৰাজয় কৰিব পাৰিম।